নমস্কাৰ, মুন্নাৰ কিটচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এয়া দেখিছেনে, আজি লৈ আহিছোঁ অসমীয়া থলুৱা খাদ্য পঁইতা ভাত আৰু লগত যিখিনি পিটিকা আছে সেই পিটিকাখিনি মই মোৰ পদ্ধতিৰে কেনেকৈ বনাইছোঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কেইটামান কঁঠালগুটি মই ৰঙা আৰু বগা বাকলিকেইটা এৰুৱাই লৈছোঁ আৰু এইপিনে ৰঙালাও এটুকুৰা বাকলি গুচাই ভালদৰে ধুই লৈছোঁ। এতিয়া ৰঙালাও আৰু কঁঠালগুটিখিনি এতিয়া একেলগে মই পানী অকণমান দি দুটা হুইচেল অহাৰ পাছত মই বন্ধ কৰি দিম। আনপিনে মই ইয়াত তিল অকণমান তিয়াই ৰাখিছোঁ, নহৰু কেইফুটামান মই এৰাই ৰাখিছোঁ, দুটা শুকান জলকীয়া, কেঁচা জলকীয়া আৰু আদাও মিহি মিহিকৈ কাটি ৰাখিছোঁ আৰু দুটা পিঁয়াজ মিহি মিহিকৈ কাটি পেলাই মই লৈ লৈছোঁ। এইখিনি মই আপোনালোকক বনাই থাকোঁতে দেখাই গৈ থাকিম। এয়া ৰঙালাওখিনি সিদ্ধ হৈ গ'ল, এটা বাতিত মই লৈ লৈছোঁ। তাৰপাছত আজি মই ৰঙালাওখিনি অলপ বেলেগ ধৰণৰকৈ বনাম। এয়া অকণমান মই তেল গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত মই দুটা শুকান জলকীয়া দি দিছোঁ। জলকীয়াকেইটা অকণমান ভাজা হোৱাৰ পাছতে ইয়াত মই নহৰু সৰু সৰুকৈ কাটি থোৱা নহৰু অকণমান দি দিছোঁ। নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছত মই কাটি থোৱা পিঁয়াজ অকণমান দি দিছোঁ। এই গোটেইখিনি এতিয়া অলপমান ৰঙচুৱা হোৱালৈকে মই ভাজিম। বৰ ধুনীয়া এটা গোন্ধ ওলোৱালৈকে মই এইখিনি ভাজি ল'ম। তাৰপাছত এইখিনি মই ৰঙালাওৰ লগত দি দিম। ইয়াত আপোনালোকে কেঁচা পিঁয়াজ, কেঁচা জলকীয়া দি পেলাই বনাব পাৰে। এনেকৈ দিলে সোৱাদটো অলপমান বেছি হয়, ৰঙালাও ভৰ্তা বুলি কোৱা হয়। এনেকৈ যদি আপোনালোকে খোৱা নাই এবাৰ খাবচোন, বৰ ধুনীয়া লাগে। যিহেতুকে বহুত গৰম হৈ আছে সেইকাৰণে মই চামুচেৰে এনেকৈ পিটিকি লৈছোঁ। আনপিনে এতিয়া মই আলু তিনিটাও পুৰি ল'ম। যিহেতুকে পঁইতা ভাতৰ লগত আলু পোৰা খাবলৈ বহুত বেছি ভাল লাগে। সাধাৰণতে খৰি জুইত আলু পুৰি খাই পেলাই বেছি ভাল লাগে। যিহেতুকে ইয়াতে মোৰ খৰি জুইৰ ব্যৱস্থা নাই সেইকাৰণে মই এনেকৈ গেছতেই পুৰিছোঁ। এয়া আলুকেইটা দেখিছেনে, বৰ ধুনীয়াকৈ সিজি গৈছে। তাৰপাছত এটা ফাল হোৱাৰ পাছত মই আনটো ফাল দি দিছোঁ আৰু এই আলুখিনি নমাই দিলোঁ আৰু গৰমে গৰমে মই পিটিকি লৈছোঁ। ঠাণ্ডা হোৱাৰ পিছত নহ'লে অকণমান আঠা আঠা টাইপৰ হৈ যায় আৰু খুব ধুনীয়া মিহি নহয়। গৰমে গৰমে পিটিকিলে মিহি হয়। এয়া সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ, কাটি থোৱা পিঁয়াজ 2 চামুচ মই দি দিছোঁ। ইয়াতে মই আদা অকণমানো দি দিছোঁ আৰু কেঁচা জলকীয়াও দি দিছোঁ আৰু দিছোঁ অকণমান তেল। এই গোটেইখিনি এতিয়া মই খুব ভালদৰে পিটিকা কৰি ল'ম। যিহেতুকে পিটিকাবিলাক হাতেৰে কৰিলে বেছি ভাল হয়, গৰম আছে কাৰণে মই চামুচেৰে কৰিছোঁ। এতিয়া মই কঁঠালগুটি পিটিকা বনাবলৈ গৈ আছোঁ। এনেকৈ গ্লাছ এটাৰেও আপোনালোকে কঁঠালগুটি পিটিকিব পাৰিব, নাইবা এনেকৈ খুন্দনা যদি খুন্দনাৰেও কৰিব পাৰিব, মিক্সাৰ গ্ৰাইণ্ডাৰতো কৰিব পাৰিব, শিলপাতাতো দিব পাৰিব। যিহেতুকে মোৰ এইখিনি বৰ ধুনীয়াকৈ সিজি গৈছিলে সেইকাৰণে মই খুন্দনাৰে এনেকৈ দি দিছোঁ আৰু খুব ধুনীয়া মিহি হৈ গৈছে দেখিছেনে। ইয়াত মই কাটি থোৱা পিঁয়াজ 2 চামুচ দি দিছোঁ, কেঁচা জলকীয়া কাটি থোৱা আৰু আদা অকণমানো দি দিছোঁ। সোৱাদ অনুসৰি অকণমান মই নিমখ দি দিছোঁ আৰু দিছোঁ অকণমান সৰিয়হৰ তেল। সৰিয়হৰ তেলটো আমাৰ ঘৰৰে সৰিয়হৰ পৰা বনোৱা তেল হয় আৰু এই খাবলৈ বহুত বেছি গোন্ধটো ভাল লাগে। আৰু এয়া চিনি পাইছেনে, শুকান খৰিচা হয় আৰু এয়া মায়ে বনাই পেলাই দিছিলে আৰু এইখিনিও এটা মই খুব ধুনীয়াকৈ সানি লৈছোঁ। তাৰপিছত মই এতিয়া পুৰিবলৈ গৈ আছোঁ মাছ। এয়া আচলতে ভজা মাছ হয়। পঁইতা ভাতৰ লগত সৰু মাছ নাইবা গৰৈ মাছ পোৰা বা পিটিকা খাই পেলাই বহুত বেছি ভাল লাগে। যিহেতুকে ঘৰত আজি সৰু মাছ নাছিলে, চ' সেইকাৰণে ডাঙৰ মাছকে মই ভজা মাছকে পুৰি ল'লোঁ, তেতিয়া ফ্লেভাৰটো বৰ ভাল লাগে। এতিয়া এই মাছখিনি কাঁইটখিনি মই গুচাই লৈছোঁ। তাত মই আকৌ কাটি থোৱা পিঁয়াজ 2 চামুচ দি দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ, আদা দিছোঁ আৰু এয়া দিছোঁ বাঁহগাজ। দেখিছেনে, এনেকৈ পোৰা মাছৰ লগত বাঁহগাজ পিটিকা আপোনালোকে খাইছেনে, বহুত ভাল লাগে। কেতিয়াবা খাই চাবচোন। আৰু সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু তেল দিছোঁ। এতিয়া এইখিনি মই ভালদৰে পিটিকি পেলাই লৈ ল'লোঁ আৰু আনপিনে মই মিক্সাৰ গ্ৰাইণ্ডাৰত আদা, জলকীয়া, নহৰু, পিঁয়াজ দি পেলাই তিলখিনিৰো এটা মই পেষ্ট বনাই ল'লোঁ। আৰু এয়াই হৈছে পঁইতা ভাত আজি বিশেষ। আৰু এই পঁইতা ভাতটো দেখিছেনে, ওপৰৰ লেয়াৰটো, এইটো মই আগদিনাখন দুপৰীয়াই পানী দি থৈছিলোঁ। পঁইতা ভাতটো সাধাৰণতে অকণমান সিজি যাবলৈ মানে গেলি যোৱাৰ নিচিনা হ'ব লাগে আৰু অকণমান টেঙা টেঙা ফ্লেভাৰ হ'ব লাগে আৰু গোন্ধটো অকণমান টেঙা টেঙা আহিব লাগে। বহুতে আচলতে ৰাতি ভাতটো পানী ঢালি পেলাই খাই দিয়ে, সেইটো আচলতে পানী দিয়া ভাতহে হয়, পঁইতা ভাত নহয়। পঁইতা ভাত হ'বলৈ এনেকৈ এটা লেয়াৰ লাগে আৰু ভাতটো অকণমান গেলি যোৱা টাইপৰ আৰু টেঙা টেঙা হ'ব লাগে। বহুতে অৱশ্যে নেমু টেঙা চেপি পেলাইও খায়। আমাৰ চেপিব লগা হোৱাই নাই নেমু, আৰু যিহেতুকে টেঙা টেঙা হৈছে। এয়া হৈ গ'ল পঁইতা ভাত। আনপিনে এয়া আলু পোৰা, এয়া হৈছে কঁঠালগুটি শুকান খৰিচাৰ লগত, এয়া হৈছে ৰঙালাও ভৰ্তা, তিলৰ চাটনি,
আৰু এয়া মাছ পোৰা, বাঁহগাজৰ লগত মাছ পোৰা, এয়া হৈছে বুট, কেঁচা বুট, এয়া হৈছে বুটৰ চাটনি। এইটো মই দেখুওৱা হোৱা নাছিলে। ইয়াতে আপোনালোকৰ আদা আৰু কেঁচা জলকীয়া দি পেলাই মই চাটনি বনাইছোঁ আৰু অকণমান খাৰলি। পঁইতা ভাতৰ লগত খাৰলি নহ'লে কিবা এটা আধৰুৱা হৈ যায় নহয় জানো। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ আন এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। তেতিয়াহ'লে সকলোৱে ভালে থাকক আৰু সুস্থ হৈ থাকক।